So, hello guys and welcome back to my YouTube channel. আৰু আপোনালোকক মই আজি দেখাম যে আপোনালোকে পাৱাৰ ডাইৰেক্টৰৰ এপটোৰ পৰা এটা ৱাটাৰমাৰ্ক এটা আহে ৱাটাৰমাৰ্কটো আপোনালোকে কেনেকৈ গুচাব পাৰিব বহুত চিম্পল হয় জাষ্ট আপুনি এটা এপ এটা ইনষ্টল কৰিব লাগে ক্ৰম ব্ৰাউজাৰৰ পৰা বা যিকোনো ধৰক ব্ৰাউজাৰৰ পৰাই হওক আপোনাক মই এতিয়া মই মোবাইল স্ক্ৰীনলৈ যাম তাৰ পৰা বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো সৰ্বপ্ৰথমে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব বা যিকোনো ৱেব ব্ৰাউজাৰ থাকক কিবা মানে বেলেগ ব্ৰাউজাৰ থাকিব পাৰে যিকোনো ৱেব ব্ৰাউজাৰটো অ'পেন কৰি ল'ব তাৰপিছত আপুনি এতিয়া চাৰ্চ কৰিব পাৱাৰ ডাইৰেক্টৰ বাণ্ডল বুলি চাৰ্চ কৰিব ৰ'ব মই অলপ লিখাত শ্ল' ৰ'ব পাৱাৰ ডাইৰেক্টৰ বাণ্ডল তাৰপিছত মাৰি দিব মাৰাৰ লগে লগে ইয়াতে যোনটো ফাৰ্ষ্ট অপশ্যন দেখাইছে আপুনি এইটো ক্লিক নকৰিব অলপমান শ্লাইড কৰি দিয়ক তাৰে যোনটো থাৰ্ড অপশ্যন আহিছে এইটো মই আপোনাক দেখাই দিছোঁ চাওক থাৰ্ড যোনটো অপশ্যন আহিছে সেইটো আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো আপোনাৰ মানে অট'মেটিক ডাউনলোড হৈছে বা এই চাওক ডাউনলোড হৈ গৈছে চাওক ডাউনলোড হৈ আছে বাৰু মোৰতো আগৰ পৰা ইনষ্টল কৰাই আছে চ' মই এইটো ডাউনলোড নকৰোঁ জাষ্ট আপোনালোকক মই দেখাই দিছোঁ চ' এইটো মই কাট কৰি দিছোঁ যিহেতু মোৰ আগৰ পৰা ইনষ্টল কৰাই আছে চ' এতিয়া মই কি কৰিম এতিয়া মই আপোনাক এপটোত লৈ যাম মানে এপটো কেনেকুৱা আছে সঁচাকৈ এইটো ৱাটাৰমাৰ্কটো গুচাইছেনে নাই চ' মই আপোনাক এপটোলৈ লৈ গৈছোঁ চাওক ইয়াতে এপটো অ'পেন হৈ আছে ৰ'ব তাৰপিছত আপুনি ইয়াতে এছপেক্ট ৰেচিঅ' চিলেক্ট কৰি ল'ব আপোনাক যিমানটো জানেই চবে কৈ দিছোঁ 16:9 9:16 এছপেক্ট ৰেচিঅ' চিলেক্ট কৰি ল'ব তাৰপিছত মই কেতিয়া যিকোনো এটা প্ৰজেক্ট দেখাই দিছোঁ আপুনি আপোনাৰ ইচ্ছামতে লৈ দিব মই জাষ্ট দেখাই দিছোঁ আৰু এতিয়া আপোনালোকে চাব ৱাটাৰমাৰ্কটো আহে নাই চাব আপোনাক জুম কৰি দেখাই দিম এই চাওক দেখিছে ৱাটাৰমাৰ্কৰ চিন চাবে নাই চাওক ৱাটাৰমাৰ্ক নাই চ' আপোনালোকে দেখিলে যে এটা এপৰ দ্বাৰাই কেনেকৈ আপোনালোকে পাৱাৰ ডাইৰেক্টৰৰ যোনটো ৱাটাৰমাৰ্ক আছে সেইটো গুচাব পাৰিব চ' চাওঁ আৰু এতিয়া অলপ কথাই আছে কৈ দিওঁ কিন্তু চ' আপোনালোকক দেখালোঁ মই আজি যে পাৱাৰ ডাইৰেক্টৰ এপটোৰ পৰা আপুনি কেনেকৈ ৱাটাৰমাৰ্ক গুচাব পাৰিব এটা এপৰ জৰিয়তে চ' পাৱাৰ ডাইৰেক্টৰৰ ওপৰত আছিল মোৰ এই আজি বেছিকেলি ভিডিঅ'টো চ' যোনবিলাকে আগতে পইচা ইনভেষ্ট কৰিবিলাকতো লুটিগে তাৰপিছত আজি ভিডিঅ'টো আপোনালোকে ভাল পায় নে নাপায় মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তাৰপিছত যোনটো ছাবস্ক্ৰাইব বাটন আছে সেইটো প্ৰেছ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবই তাতে আমি যিবিলাক নতুনকৈ আপডেট দি থাকোঁ আপোনালোকে সেইবিলাক সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই থাকে ত' আজিৰ কাৰণে সামৰিছোঁ নমস্কাৰ জয় অসম। It's a new day. Yes, it is.